হাই ফ্ৰেণ্ডছ, মই আজি বহুত হেপী হৈ আছোঁ। কাৰণ হেপী হোৱাৰ এটাই কাৰণ ফ্ৰেণ্ডছ, মই 10 দিনমান আগত ফ্লিপকাৰ্টত মই এটা কেমেৰা থকা কলম অৰ্ডাৰ দিছিলোঁ, কিন্তু সেই কলমটো আজি ৰাতিপুৱা আহি পাইছে। তো ফ্ৰেণ্ডছ, আপোনালোকে হয়তো ভাবিছে যে ফ্লিপকাৰ্টত বস্তু হোৱাৰ পিছত কিহৰ হেপী। তো ফ্ৰেণ্ডছ, মই আপোনালোকক ক'ম যে কিহৰ কাৰণে মই আজি হেপী। আপোনালোকে হয়তো আমাৰ গাঁৱৰ ল'ৰা হ'লে আপোনালোকে গম পালে হয় যে কিহৰ কাৰণে মই আজি ফ্লিপকাৰ্টৰ পৰা বস্তু অহাৰ পিছত কিহৰ কাৰণে মই আজি হেপী হৈছোঁ। এই হেপী হোৱা কাৰণটো হ'ল ফ্ৰেণ্ডছ, যেতিয়াৰ পৰা ফ্লিপকাৰ্ট ওলাইছে তেতিয়াৰ পৰাই মই ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ দি আহিছোঁ, কিন্তু তেতিয়াৰ পৰা এই অৰ্ডাৰসমূহ মোৰ ঘৰলৈ আহি পোৱা নাই, বা এতিয়ালৈ মই অৰ্ডাৰ কৰা সেই বস্তু পোৱা নাই। কিন্তু আজি মই বহুত বছৰৰ মূৰত আজি মই এই অৰ্ডাৰটো পাইছোঁ। তো ফ্ৰেণ্ডছ, সেইকাৰণে মই বহুত হেপী। কাৰণ মই আপোনালোকক ক'ম যে নলবাৰী টাউনৰ পৰা আমাৰ ঘৰ প্ৰায় 15 কিলোমিটাৰ দূৰত। তো ফ্ৰেণ্ডছ, ফ্লিপকাৰ্টৰ বস্তু তাৰ পৰা আমাৰ ঘৰলৈ আহি নাপায়, বা ফ্লিপকাৰ্টৰ বস্তু টাউনৰ আশে পাশেহে যাই পায়, কিন্তু আমাৰ ইয়ালৈ আহি নাপায়। আমাৰ ঘৰ হ'ল বাক্সা জিলা আৰু নলবাৰী জিলা প্ৰায় সীমাৰ কাষতেই, কিন্তু আমাৰ নলবাৰী জিলা পৰে। তো ফ্ৰেণ্ডছ, বলক আজিৰ এই ফ্লিপকাৰ্টৰ পৰা অহা বস্তুটো বা কেমেৰা থকা কলমটো আমি আনবক্সিং কৰোঁ। এইটোৱে হ'ল কেমেৰা থকা কলম, যে আপোনালোকক এতিয়া আনবক্সিং কৰি দেখাব। প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ যে চাওক, ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, আৰু এইটো আপোনালোকক মই কিমান দামত কিনিলোঁ আপোনালোকক কৈ আছোঁ। আপোনালোকে নিজেও চাই লওক। এইটো আপোনালোকে দেখা পাইছে যে 509 টকা লৈছে। এতিয়া আপোনালোকৰ অফাৰ চলিছে, আপোনালোকে হয়তো এতিয়া আপোনালোকে 300 মান টকাত পাই যাব পাৰে। আপোনালোকে চাই ল'ব ফ্লিপকাৰ্টত। মই 10 দিনমান আগত অৰ্ডাৰ দিছিলোঁ, আপোনালোকে চাই লওক যে মাৰ্চৰ 28 তাৰিখে মই এপ্লাই কৰিছিলোঁ এইটো অনাৰ কাৰণে। আপোনালোকক মই এতিয়া দেখাই আছোঁ ভিতৰত, চাব বাৰু কলমটো কেনেকুৱা কেমেৰা, চাই লওক। খুলিলোঁ, এতিয়া আপোনালোকে দেখা পালে দেখিছেই। যিকোনো ধৰণৰ আপোনালোকে কলম আনিব পাৰে, ৰঙা আনিব পাৰে, ক'লা, নীলা, যিকোনো ধৰণৰ। আপোনালোকে ইয়াত কিমানটা অপশ্যন আছে, কি কৰিব পাৰে আপোনালোকে চাই লওক। যে 5টা অপশ্যন আছে। আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰে, তাৰপিছত ভিডিঅ' কৰিব পাৰে, ফটো উঠিব পাৰে। 5টা অপশ্যন, ফটো উঠাব পাৰে, বা আপোনালোকে লিখিব পাৰে। 5টা অপশ্যন আছে। বাপৰে, একদম চেম কলম যেনে পায়। মই ক'লা আনিছোঁ, চাওক মই ক'লাই চিলেক্ট কৰিছিলোঁ, কিন্তু এতিয়া ক'লা আপোনালোকে দেখা পাইছে একদম চেম টু চেম কলমৰ নিচিনা। কোনে ক'ব যে ইয়াত কেমেৰা আছে বুলি। এতিয়া চাওক কেমেৰা ক'ত আছেনো, কেমেৰানো ক'ত আছে, কেমেৰা কেনেকৈ, ক'তনো মেমৰি ভৰাই। কিন্তু ইয়াত মেমৰি নাপায়। একবাৰ লিখিয়ে চাওঁ প্ৰথমতে কলম কেনেকুৱা, কলমৰ কেপাচিটিটো কেনেকুৱা চাই লওঁ। বহি এটা আনি ল'লোঁ, চাওঁ বাৰু কেনেকুৱা কলম। এই ৰ'ব অলপমান, এইবাৰ লেখা গৈছে। আপোনালোকে দেখা পাইছে ধুনীয়া, আপুনি লিখিব পাৰি। এইটো কলম বুলি ভাবিব, যে এইটো কেমেৰা থকা বুলি কোনেও গম নাপায়। আপোনালোকে কিছুমান কোনোবাই ইউজ কৰিব পাৰে পকেটত। ইয়াৰ বুকুত যে পকেট থকা কিছুমান, বুকুত পকেটত লৈ কিনে আপোনালোকে ভিডিঅ' কৰিব পাৰে, গম নাপায়। লাইটটো পিছফালে আছে, লাইটটো পিছফালে জ্বলি যাব, কিন্তু কেমেৰাটো আগফালে আছে। আপোনালোকক মই দেখাই দি আছোঁ কেমেৰাটো। এতিয়া মই খুলি দেখাইছোঁ যে মেমৰি কেনেকুৱা ভৰাব। মই কেমেৰা দেখাই দিছোঁ, আগতে মই মেমৰি ভৰোৱাটো দেখাইছোঁ। চব মেমৰি ইয়াৰ ভিতৰত আছে। মই আগতে চাই লৈছোঁ ভিডিঅ'বিলাক আপোনালোকে কেনেকৈ কি কৰে, মই চাই লৈছোঁ কেনেকৈ খোলে। কাৰণ মই নাজানিব পাৰোঁ, প্ৰথমে আগতে ভিডিঅ'বিলাক চাই লৈছোঁ, তথাপি আপোনালোকে দেখাত সুবিধা হৈ আছে মোৰ। খালি ইয়াত মেমৰি ভৰাৰ ওপৰতো চাৰ্জ দিব পাৰি, বা আপোনালোকে তাত সোমাই কিনে আপোনালোকে লেপটপত পেন ড্ৰাইভৰ দৰে আপোনালোকে ইউজ কৰিব পাৰে। চাব, এইটো আগফালে কেমেৰা, এই ওপৰত যে দেখা পাইছে, আৰু ওপৰত এটা ছুইচ আছে। এই ওপৰত যে সৰু এটা ছুইচ, আৰু মাজত এইটো কেমেৰা। এতিয়া মই আপোনালোকক দেখাম যে মেমৰি সোমাই কিনে মই আপোনালোকক অন কৰি দেখাই দিম যে কেনেকৈ ভিডিঅ' হয়, কেনেকৈ ভিডিঅ' কৰিব পাৰি, বা কেনেকৈ অডিঅ' কৰিব পাৰি। মই দেখাইছোঁ আগতে, কিন্তু মেমৰি নভৰাকৈ কোনো ভিডিঅ' অডিঅ' নহয়। আৰু সেইটো মেমৰি নহ'লে নিজে অফ হৈ যায়। সেইটো আপোনালোকক ফিটিং কৰি ল'ব, তেতিয়া গম নাপাব কোনেও। এতিয়া মই আপোনালোকক দেখাম যে কেনেকৈ এইটো ভিডিঅ' কৰিব পাৰি বা ফটো উঠিব পাৰি। ইয়াত চাওক, প্ৰথমৰ ওপৰত যোনটো ছুইচ আছে সেইটো ছুইচ দবাই ৰাখিব। দবাই ৰখাৰ পিছত অন হ'ব। অন হ'লে এটা লাইট জ্বলিব। 4 ছেকেণ্ডমান
দবাই ধৰিব। এতিয়া দবাই ধৰাৰ পিছত আপোনালোকৰ এটা লাইট জ্বলিব। আপোনালোকে দেখা পাইছে যে সেউজীয়া এটা লাইট জ্বলিছে। এতিয়া বৰ্তমান আপোনাৰ কেমেৰা অন হৈছে, কিন্তু একো ভিডিঅ' হোৱা নাই, ফটো হোৱা নাই, এনেই জাষ্ট অন হৈছে। এতিয়া মই ফটো উঠাম, চাব হা। এতিয়া ফটো উঠাব লগা হ'লে প্ৰথম একবাৰ ফটোকে দবাই দিব লাগিব। এইটো নুমাই গৈছে আৰু অন হৈছে। এতিয়া আপোনাৰ এটা ফটো উঠি গ'ল। আৰু মই অলপ সময় টিপা মাৰ ধৰিছোঁ, আৰু 4 ছেকেণ্ড দবাই ধৰিলে ভিডিঅ'। চাওক মই 4 ছেকেণ্ড দবাই ধৰিছোঁ, ভিডিঅ' হৈ আছে। এতিয়া বৰ্তমান ভিডিঅ' হৈ আছে। এতিয়া বৰ্তমান মই অফ কৰি দিম। এইটো অডিঅ'। দুইবাৰ যদি মই একেলগে দবাই দিওঁ সেইটো অডিঅ' হয়। আৰু যদি আপোনালোকে মেমৰিখন নিজে ডাইৰেক্ট ওলাই দিলেও, এতিয়া মই অফ কৰি চাব, এইটো অফ হৈ গ'ল। ৰঙা লাইট জ্বলে গম পাব যে এইটো অফ হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে এতিয়া মেমৰিখন উলিয়াই আপোনালোকে লেপটপত বা আপোনাৰ মোবাইলত সোমাই কিনে আপোনালোকে ফটো ভিডিঅ'বোৰ চাব পাৰে। ইয়াৰ বৰ্তমান এতিয়া চাৰ্জাৰডাল আপোনাক দেখাইছোঁ। চাৰ্জাৰ কেনেকুৱা আপোনালোকক দেখাইছোঁ। চাৰ্জাৰডাল চাৰ্জাৰডাল 7000 ভিতৰৰ মাথাটো নাই বাৰু। আপোনালোকে আজিকালি আপোনাৰ যিটো মোবাইল, মোৰ এইটো মোবাইল চাৰ্জাৰ এইটো দাতা কেবল উলিয়াই আপোনাৰ এই কেবুলডাল সোমাই আপোনালোকে চাৰ্জ দিব পাৰে। ইয়াৰ মাথাটো নাহে কিজানি, ইয়াত নাহে, সেইকাৰণে হয়তো অকলে আহিছে। এনেকৈ আপোনালোকে সোমাই চাৰ্জ দিব পাৰে। ফ্ৰেণ্ডছ, যেতিয়া আপুনি এই কলমটোৰে ৰেকৰ্ডিং কৰিব যাব, তেতিয়া আপুনি এই কলমটো অন কৰি ল'ব। অন কৰি লৈ আপোনালোকে 4 ছেকেণ্ড টিপা মাৰ ধৰি আপোনালোকে কেমেৰাটো ভিডিঅ'টো অন কৰি ল'ব। যেতিয়া ভিডিঅ' অন হ'ব, এই কেমেৰাটো আগফালে কৰিব। যদি আগফালে নথয় তেনেহ'লে ভিডিঅ' নহয়। ইয়াত দেখিছে ইয়াৰ এইখিনিত কেমেৰা আছে, আৰু এই কেমেৰাটো সন্মুখৰ ফালে থৈ আপোনালোকে এনেকৈ ৰেকৰ্ডিং কৰিব পাৰে, বা এনেকৈ লৈ আপোনালোকে দেখা পাইছে যে এনেকৈ থৈ আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰে। এনেকৈ ৰেকৰ্ডিং কৰে কোনেও গম নাপায়, বা আপোনালোকে ইয়াত পকেট থকা তাৰ ভিতৰত সোমাই থৈ আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰে, যে আপোনালোকে গম পাইছে যে এইটো কলম যেন লাগে। ফ্ৰেণ্ডছ, আপোনালোকে এনেকৈ ভিডিঅ' কৰিব পাৰে। ফ্ৰেণ্ডছ, যদি আপোনাৰ আজি এই ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে প্লিজ তলত থকা ৰঙা বাটনটো দবাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থওক। কাৰণ মই পিছলৈ আৰু অৰ্ডাৰ দিছোঁ, আপোনালোকে সেই অৰ্ডাৰ আপোনালোকে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ একেলগে ঘণ্টা বাটনটো দবাই দিব। আজিলৈ ইমানে, থেংক ইউ।